বাবু চলে ভালে আছে বাইকটো মাৰি দিছে তো আপোনালোকৰ ব্লগটা আহিছোঁ সবাই পেলাই ৰখি আছে চব ব্লগাৰ কিন্তু ই ব্লগ শ্লগ নাবনোৱা শুনো তাৰপৰা প্ৰস্তুত আছে তো এইফালে যতীন তাৰপৰা এইফালে চাইকেল টাইকেল এইফালে আহি গৈছে ল'ৰা তো এইফালে চ' গাইজ ৰেডি আহি গ'ল তোমাৰ নামটো কৰি মোৰ নাম ভাস্কৰ কাবাই পেলাই তোমাৰ নামটো আৰু সেইটো তো এতিয়া আমি গৈ থাকোঁ গাইজ এতিয়া গোটেইকেইটা ওলাই দিলোঁ হয় নাই চ' ব'লা গাইজ এই ৰাইডত আহোঁগৈ ডাঙৰ ইউটিউবাৰ এটা লগ পাই গ'লোঁ ঐ দা দাদা আপুনি ক'ব আহিছে হে ক'ব আহিছে তুমি চাইডক কওক কিমান ডাঙৰ ইউটিউবাৰ হয় আমাক এনেকুৱা কৈ দিছে হে দাদা ক'ব আহিছে উলিয়াই মাৰি দিয়া আকৌ গাইজ এতিয়া আমি অলপ গাঁৱৰ ৰাস্তা গুচি আহিলোঁ মেইন ৰাস্তা নগ'লোঁ আজি হয় নাই ঐ পাত্তাই নিদিয়ে আজিকালি ডাঙৰ ডাঙৰ ব্লগাৰ হৈ গ'ল যে তো ব'লক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আহি গ'লোঁ প্ৰথমে ৰাতিপুৱা আমি চাৰিটা ওলাইছোঁ পিছত আকৌ আৰম্ভ কৰি দিম বৰষুণটো দি দিয়ে আৰু য'তে ত'তে আৰু এতিয়া গাইজ আমি এইটো চাইডে ৰাইট চাইডে সোমাই দিম এইফালে বগীবিল বুলি লেখা আছে মানে আকৌ নতুনকৈ আপোনালোকক দেখাব নালাগে মানে ক'ব নালাগে এইফালে বগীবিল তো হয় নাই কেনেকুৱা তো পেট্ৰল অলপ ভৰাই লওঁগৈ নি দুটাই ব'লা তো হেৰি আগত গ'লগৈ সেইকেইটা আমি তেতিয়া পিছত গৈ আছোঁ মানে মোৰ মানে মোবাইলটো এইটো মোবাইল মানে হেৰি হৈ আছে মানে টাচটো নোহোৱা হৈছে তো ইনষ্টাগ্ৰামত মানে ষ্টৰিটো দিবলৈ পোৱা নাই পানী পৰি গৈছে যে তো এইবাৰ ৰ'দ দিছে এবাৰ বৰষুণ তো পাব লাগে দুটামান ৰাইডত যাওঁগৈ এঘাৰটা নে কি তো মোক চাব নি গাইছ আহিব মিটি একদম অৱস্থা বেয়া অৱস্থা তালৈকে এনেও জ্বৰ দিব মইতো জানোৱেই গাইছ সকলো গৈ থাকোঁ মৰাচিঙা ৰাস্তাত লেটছ গো আৰু এতিয়া গাইছ আমি পাঁচপুৰি লেচিয়া বুলি কয় জেগাডোখৰ তাত পাঁচপুৰি এডোখৰ এটা কথাত বহুত ডাঙৰ মানে ডাঙৰ ওলাইছে এটা কথাত মানে চবেই চিনি পায় তো এডোখৰত এই আমাৰ ধেমাজিৰ ভিতৰত ভাল মানে সৰিয়হ হোৱা খেতি তাতে কৰে এইটো চাইডেও কৰে সেই তাত সেইফালে কৰে তাত পাঁচপুৰি আমাৰ আছে বহুত তো অন দ্য ৱে বুলি ক'ব পাৰে নে কি হা তো হেৰি পিছত আহি আছে হেৰি ৰখিয়েদি আৰু আমি এতিয়া আগত আহি আছোঁ এনেকৈ যদি মাজৰ অলপ পাঁচপুৰি আৰু ভাল ৰাস্তা হ'বলৈ এইটো বনাই দিলে মই অহা নাছিলোঁ আজি দেখিছোঁ বহুত দিনৰ মূৰত তো কিবা আহোঁগৈ ভাঙা চিঙা ৰাস্তা আছিলে এতিয়া ৰখি হেনো কিবা কি মাৰক মেনুৱেল মাৰে হেনো মেনুৱেল কিবা খাতৰা তো মাৰি দিয়ে এটা এনেকৈ চবৰে মেনুৱেল ৱাও মজা মজা আৰু ই হেনো এতিয়া হুইলি এটা মাৰে হা কি কৰিলি এতিয়া ভাল ৰাস্তা পাই গ'লো নাই ঐ তোকে কৈ আছোঁ হ'ব আইফোন দেখাব নালাগে ব'ল নালাগে গাইছ বগীবিল ৰাস্তা পাই গ'লোহি মানে সেইফালৰ পৰা আমি সেই ৰাস্তাটো ঘূৰাই দিলোঁ আৰু অলপ আছে বেছি নাই কষ্ট ফল তাই মিঠা লাগিছে ভাগৰ চাব নালাগে পাই গ'লি অলপ আছে ব'লা নে কি ভাগৰ লাগি গৈছে কি কওঁ কি নকওঁ লাগিছে গাইছ সেই মানডে মাত্ৰ ই ডাইৰেক্ট মানে কাপোৰে পিন্ধি আহিছে ই বহুত ভক্তি কৰে হয় নাই
অলপ আছে অলপ আৰু কিমান কিলোমিটাৰ আছে 7 আৰু 8 মান এনেকৈ কিলোমিটাৰ আছে আৰু বিন্দাছ পাই যামগৈ তো এইফালে কেইটা চাম আগত গৈ আছে ভিডিঅ' মেইন আমাৰ যতীন আৰু দিয়া কথা নকওঁ কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব নে কি ছাবস্ক্ৰাইব কৰিব লাগিব নাপাহৰিব ভিডিঅ'টো যেতিয়া মই দিলে মানে নতুনকৈ আপোনালোকৰ ওচৰত ৰাখি দিব ব'লক আৰু গাইজ এইডোখৰত আমি অলপ ৰখি দিছোঁ পানী চানী খাই লোৱা আছে তো এইফালে চাইকেল টাইকেল অলপ থৈ দিছোঁ এইফালে এই দুখন তিনিখন একদম ষ্টাইলত থৈ দি আছে আপোনাৰ ষ্টাইলত মজা লাগিছে তো হা মই নুমুতো এই ৰকি মুঠকৈ যা মুঠকৈ যা এই নকবি ৰ মই ইমান দিনৰ পকতীয়া নহয় আৰু এতিয়া অলপ ৰখি মেলি তাৰপৰা ডাইৰেক্ট তালে এইফালে কি পাগলি তই মুঠকৈ যা তোকো দেখাম মই গাইছ ভাগৰ বেয়া লাগিছে এন গাইছ এতিয়া অলপ আছে এই তাত বগী বুলি ক'লে বহুত ভিৰ গৈছে মানুহ এবাৰ কম আৰু অঁ হৈ যাব পাৰে ঠিক নাই সেই তাত অলপ আছে অকণমান আছে বেছি নাই বগী বাইকলৈ খাইছে ৰ'দটো এতিয়া দি দিছে গাইছ তো অলপ আছে গাইছ বাইকলৈ ওৱান ইয়েৰ্ছৰ পিছত এইটো চেনেলত পিছত আকৌ আহি গ'লোঁ বন্দে भारत माता के भारत माता के गाइस एकदम आजा राउंड फर्स्ट লাগিছে আগৰ বদিনৰ ওপৰতো ডাইলগ আহি গ'ল গাইছ আগৰ বদিন আমি যদি দেৰিকৈ হ'লে কি হ'লহেঁতেন কেনেকুৱা হ'লহেঁতেন মানে ৰ'দটো এতিয়া দি দিছে গাইছ অলপ পাই গ'লোগৈ অলপ আছে এইফালে এতিয়া ইটো পাই যাবলৈ দিবনে নিদিয়ে ঠিক নাই ইমানখিনি কষ্ট ফল চিন্তা হৈ যাব বলক গৈ চাওঁ কি হয় আগলৈকে যাব দিব লাগে মোৰ মন কৰি দিছে নেকি আই থিংক দিব চাগে ৰাস্তা ভাঙা চিঙা অ'কে দিব বলক যাব দিছে এইফালে গাইছ বগীবিল সোমাই দিলোঁ তো সোমাই দিলোঁ বগীবিল গাইছ সোমাই দিলোঁ এই বাই পাছফালে আহি আছে বলক आगर गाइस आगर বগীবিলৰ মাজত তো অলপ আগলৈ যাওঁ আগলৈ মানে ইটো চাইডে যাওঁ ডিব্ৰুগড় চাইডে আগলৈ চাই দিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই স্কিপ নকৰাকৈ তো আগত গৈ আছে ৰখিয়েদি তো মই ক'লে মানে অলপ আগত গ'লগৈ মই ভিডিঅ' মানে অলপ ৰখি দিব লগা হ'ল বেলৰ ওচৰত গৈ লওঁ তাৰপৰা অলপ পাই এনেকৈ আছে এতিয়া আমি এইফালে বগীবিলখন তাৰপৰা আমি এতিয়া তললৈ আহিলোঁ এইটো চাইডে ডিব্ৰুগড় চাইডে আৰু দোকানত এতিয়া কিবা এটা খাবলৈ ৰখিছোঁ চবেই এতিয়া কি খাওঁ নাজানো তাৰপৰা
আৰু গাইজ এতিয়া ৰুটি অৰ্ডাৰ কৰি দিয়া হৈ গ'ল কথা নল'লোঁ এতিয়া ৰুটি খাম আমি দুটা খাম এতিয়া হেৰি খাই লওক তাৰপৰা আমি খাম নেকি নহ'লে এইফালে জেগা আছে বাৰু দিয়ে নে নিদিয়ে চাওঁ তো খাই লওঁ খাই মেলি লওঁ খাই লৈ গাইজ এতিয়া আমি বগীবিল মানে ব্ৰিজৰ তলত এতিয়া আহি গ'লোঁ এতিয়া কাঞ্চনজংঘা আছে সেইফালে তো এইটো চাইডে আমি তলত এইফালে বগীবিল মানে ব্ৰিজখন এখন তো এইফালে ব্ৰহ্মপুত্ৰৰ আৰু চবেই ষ্টান মাৰি আছে এইটো ৰকিয়ে মাৰি আছে মই অলপ বহি দিছোঁ ভাগৰ লাগিছে গাইজ ভাগৰ খাই লোৱাৰ পিছত বেছিকৈ ভাগৰ লাগিছে নহ'লে উঠনি কৰাটো ইমান ভাগৰ লগা নাছিলে যেতিয়া খাই ল'লোঁ মানে তেতিয়া খাই ল'লোঁ মানে কি বেয়া বস্তু নহয় এইটো দেখিছে দোকানত ৰুটি পৰঠা খাই লোৱাৰ পিছত এতিয়া ভাগৰটো অলপ বেছিকৈ লাগিছে এই গাইজ আজি ভিডিঅ'টো ইমানে আছিলে তো এতিয়া ঘৰলৈ যাওঁগৈ চবেই খাই মেলি এতিয়া কি কৰিম ন 12টা বাজি গ'ল আমি 8টা বজাত পালোঁহি ইয়াত আৰু এতিয়া ঘৰলৈ যাওঁগৈ ইমানে তো নেক্সট ভিডিঅ' লগ পাই আছোঁ তো বাই বাই